হেল্ল' নমস্কাৰ আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? খবৰ আশা কৰোঁ খবৰ নিশ্চয় ভালেই। মোৰো পিছে ভালেই আপোনালোকৰ দুৱা আশীৰ্বাদত। এতিয়া মই গৈ আছোঁ কলেজ, কাৰণ আজি আমাৰ কলেজত আছিলে ইলেকশ্যন। কাৰণ মোৰ লগৰ এটাই কেণ্ডিডেট হৈছে সাধাৰণ সম্পাদকৰ। চ' তাত গৈ আছোঁ। মই নাযাওঁ বুলি ভাবি আছিলোঁ, পাছত এইটো নিবলৈ আহিলে মোক লগৰ এটাই, মোৰ ক্লাছমেট নুৰ। তাৰপিছত গ'লোগৈ কলেজ। এইটো কলেজ আহি পাই গ'লোঁ। কলেজ পাই চাইছোঁ মানুহ চব গ'ল ভোট দি। তাৰপিছত মোৰে অহাত অলপ দেৰি হৈছে, যিহেতু আনিবলৈ গৈছিলে। তাৰপিছত এইটো ভোট দি আপোনালোকক লগ পাইছোঁ। এইটো হৈছে ভোট কেণ্ডিডেট। এইটো দেখাই আছোঁ আপোনালোকৰ। মজমুৰ দিলোঁ বাৰু ভোট দি তাকে দিলোঁ, কৈ দিছোঁ আপোনালোকক। ভোটটো দি আহি গ'লোঁ। এতিয়া এটা হোমমেড হেয়াৰ কেয়াৰ লৈ আপোনালোকৰ আগত, যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। আৰু ভাল লাগিলে পিছত কমেণ্ট কৰি তলত জনাবলৈ নাপাহৰিব যে কেনেকুৱা লাগিল। আপোনালোকে অলপ ইউজ কৰি চাব পাৰে এইটো, কাৰণ মই কৰোঁ যিহেতু মই ফলাফল পাইছোঁ। বহুতবাৰ কৰিছোঁ, মই কিমান কৰিছোঁ এইটো হিচাপে নাই, কিন্তু বহুতবাৰ কৰিছোঁ যিহেতু ভালেই হৈছে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে এনেকৈ। ইয়াতে লৈ লৈছিলোঁ 2 চামুচ এল'ভেৰা জেল, তাৰপিছত লৈ ল'লোঁ 2 চামুচ হানি। কিনি অনাটো হয়, কাৰণ পিয়ৰটো নাইকিয়া বাৰু মোৰ ওচৰত, এইটো কিনি আনিছিলোঁ। তাৰপিছত আৰু মই যিটো শ্বেম্পু ইউজ কৰোঁ সেইটো 2 পেকেটমান লৈ ল'ম, কাৰণ মোৰ চুলি দীঘল, বেছি লাগে। কাৰ কিমানটো চুলি সিমানটো পৰিমাণ মতে ল'লেই হ'ল। তাৰপিছত এইটো 3টা ভালকৈ মিক্স কৰি ল'ম। 3টা মিক্স কৰি লৈ তাৰপিছত মাথাত ইউজ কৰিম। তাৰপিছত এইখিনি দি ভালকৈ মিহলাই শ্বেম্পু কৰাৰ নিচিনা কৰি দিম। ধুই ল'ম, পিছত লগাই লৈ আছোঁ। এইটো ভালকৈ লৈ লৈছোঁ পেকেট, যিহেতু এইটো ভালকৈ মিক্স কৰি আছোঁ চাইছেই। ভালকৈ মিক্স কৰা হ'লে গা ধোৱাৰ টাইমত লগাই চুলিত বেছিতকৈ বেছি 5 মিনিটমান ৰাখিলেই হ'ল। 5 মিনিট নহ'লেও 3 মিনিট ৰাখি দিব। ৰাখি লৈ ভালকৈ মাথাটো ভালকৈ ৱাছ কৰি ল'ব। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে। চাই পিছত মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। তাৰপিছত এইফালে আহি গ'লোঁ পাকঘৰত। আহি এইফালে আমাৰ কাৰণে বনাই আছিলোঁ মিণ্ট লেমনেড, পদিনাৰ, নেমু। তাৰপিছত দি দিম অলপ ক'লা নিমখ, অলপ চেনি দি ভালকৈ মিহলাই ল'ম। এইটো নেমু চেপি লৈ আছোঁ এতিয়া। তাৰপিছত পদিনা পাতখিনিও দি দিম। এইখিনিত ৰসটো ওলাই লৈ আছোঁ। নেমুটোত ইমান ৰস নাই যদিও হৈছে আৰু অলপ, এটা নেমু পুৰা লাগিছে। এইটো হ'ল। তাৰপিছত এতিয়া ইয়াত দি দিলোঁ অলপ এইবিলাক নৰ্মেল নিমখটো। তাৰপিছত দি দিম চেনি। এইটো চেনি দি দিলোঁ, ভালকৈ লৰাই ল'ম। এইটো হৈ গ'ল। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো মিণ্ট প্লান দি দিলোঁ। তাৰপিছত অলপ ফুড কালাৰো দিছিলোঁ, এইটো ক'লা নিমখ দি এইটো ভালকৈ মিহলাই ল'ম। মিহলাই লৈ পিছত খোৱাৰ কাৰণে ৰেডি হৈ যাব। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব পাৰে, বহুত টেষ্টি হৈছিলে। আম্মাও কৈ আছিলে মোক। এইটো ৰেডি আমাৰ মিণ্ট লেমন জুইচ। খাবলৈ বহুত টেষ্টি হৈছিলে বাৰু। এতিয়া ইফালে পদিনাৰ চাটনিটো বনাই ল'ম। এইফালে পদিনা পাত দি দিলোঁ। তাৰপিছত তাত দি দিম 2-3 ফুটমান নহৰু, আৰু গছৰ পৰা উঠাই আনিছিলোঁ জলকীয়া, সেইখিনিও দি দিম। দি নিমখ দি ভালকৈ পেষ্টটো বনাই ল'ম। ভাল লাগে বাৰু মোক খাই। আপোনালোকৰ কেনে লাগে জনাব। জানো এইটো চবেই খায়, মই ইমান এক্সপাৰ্ট নহয় যদিও মই যেনেকৈ বনাইছোঁ খাই ভালেই লাগিছে বাৰু। এইটো নিমখ সোৱাদ অনুসৰি নিমখো দি দিলোঁ।
পেষ্ট কৰি ল'ম এইটো ভালকৈ। তাৰপিছত এইফালে বহাইছিলোঁ চেৱৈটো ৰেডি হৈ গ'ল। বনাই নমাই লৈছিলোঁ, বাঢ়ি লৈছিলোঁ মই। তাৰপিছত ইয়াতে দি দিলোঁ কিচমিচ বাদাম। এইফালে ফ্ৰুটছো অলপ কাটি লৈছিলোঁ আৰু এইফালে অলপ মুড়ি চাটনিৰ কাৰণে অলপ যোগাৰো কৰি লৈছিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মৰ্ণিং ফুলা ফুলটো এড কৰি দিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। গুড নাইট, বাই বাই।